মই দিল্লীৰ এখন অনাথ আশ্ৰমত কাম কৰিছিলোঁ। তাত এজনী অতি মৰম লগা ছোৱালী আছিল। তাই মোক সদায়ে কৈছিল যে, বা আজি তুমি মোৰ ঠাইত শুবানে? মোৰ বহুত কষ্ট হয়। মই ভাবিছিলোঁ হয়তো তাইৰ বিচনাখনত আৰাম পোৱা নাই। মই তাইৰ বিচনাখন সলনি কৰি আন ঠাইত শুবলৈ দিলোঁ। পিছদিনা তাই আকৌ একেই কথা ক'লে। এইবাৰ মই তাইৰ কথাত মান্তি হ'লোঁ আৰু মই তাইৰ ঠাইত শুই পৰিলোঁ। কেতিয়াবা চকুৰে দেখাটোও বিশ্বাস কৰিব নোৱাৰি, কাৰণ আজিৰ যুগত মানুহে কেৱল সেইটোৱেই কৰে যিটো কৰিলে নিজৰ লাভ হ'ব। বিনা স্বাৰ্থত কোনেও কাকো সহায় নকৰে। মোৰ নাম সন্ধ্যা। মোৰ বয়স ৩৫ বছৰ। বৰ্তমান মই মোৰ মাৰ লগত থাকোঁ। কেইবছৰমান আগতে মোৰ স্বামীৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত মই মাৰ ঘৰলৈ উভতি আহিছিলোঁ। মই সৰু থাকোঁতেই দেউতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা মায়ে মোক অকলে ডাঙৰ দীঘল কৰিছিল। বিয়াৰ পিছত মাও অকলে থাকিছিল। মোৰ স্বামীৰ ঘৰত মোৰ শাহু, শহুৰ আৰু এজন দেওৰ আছিল। মোৰ শাহু আৰু শহুৰে কেতিয়াবা মোক লগ কৰিবলৈ মাৰ ঘৰলৈ আহিছিল। মোৰ স্বামীৰ মৃত্যুৰ পাছত সকলোৱে মোক দেওৰ লগত বিয়া হ'বলৈ জোৰ কৰিছিল। কিন্তু মই মান্তি নহ'লোঁ, কাৰণ জীৱনৰ বাকী সময়খিনি মই মাৰ লগত কটাব বিচাৰিছিলোঁ। কাৰণ মায়েও গোটেই জীৱনটো কেৱল মোৰ লগত কটালে। এতিয়া তেওঁৰ বাবে কিবা এটা কৰাটো মোৰ কৰ্তব্য আছিল। বৃদ্ধ বয়সত তেওঁক অলপ আৰাম দিব বিচাৰোঁ। মায়ে এখন দোকানত মানুহৰ কাপোৰ চিলাই কৰি নিজৰ খৰচ উলিয়াইছিল। যদিও আজিকালি মা অলপ অসুস্থ হৈ আছিল। মাক কৈছিলোঁ যে তুমি অসুস্থ হৈ আছা, গতিকে তুমি আৰু একো কাম কৰিব নালাগে। তুমি মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলা। এতিয়া মোৰ দায়িত্ব তোমাক আৰামত ৰখাটো। মই কিবা এটা কাম বিচাৰিম। মই বৰ শিক্ষিত নাছিলোঁ। মায়ে মোক মেট্ৰিক পাছ কৰাৰ পিছত বিয়া দিছিল। মায়ে মোক লৈ বৰ চিন্তিত আছিল আৰু তেওঁ জীয়াই থাকোঁতে মোক বিয়া দিব বিচাৰিছিল। সেইবাবেই মায়ে মোৰ বাবে ভাল সম্পৰ্ক দেখি তেওঁ মোক বিয়া দি দিলে। মেট্ৰিক পাছ কৰা ছোৱালী এজনীয়ে কোনো স্কুলত চাকৰি পোৱাটো কঠিন আছিল। মই মোৰ চুবুৰীয়া মহিলা কেইজনীমানক কৈছিলোঁ যে যদি মোৰ বাবে কিবা কাম আছে তেন্তে মোক জনাব। এদিন ওচৰৰ বৌ এজনীয়ে ক'লে যে অনাথ আশ্ৰমত এটা চাকৰি আছে, এগৰাকী মহিলাৰ প্ৰয়োজন। মই তাইক সুধিলোঁ, তাত কি কাম কৰিব লাগিব? তাই মোক ক'লে যে তাই এই বিষয়ে একো নাজানে। কোনোবাই তাইকো এই কামটোৰ কথা কৈছে। গতিকে মই ভাবিলোঁ যে নিজেই গৈ গম লৈ আহোঁ। মই তেওঁৰ পৰা ঠিকনাটো লৈ পিছদিনা মাক ক'লোঁ যে মই আশ্ৰমত গৈ নিজে কথা পাতি আহোঁ আৰু অনাথ আশ্ৰমলৈ গ'লোঁ। তাত উপস্থিত হৈ দেখিলোঁ ওখ ৱালৰ ভিতৰত এটা ঘৰ আছিল। সন্মুখত এখন গেট। মই গেটৰ ভিতৰলৈ সোমাই গ'লোঁ। কিছুমান ল'ৰা-ছোৱালীয়ে খেলি আছিল। তাতে কিছুমান ল'ৰা-ছোৱালী শাৰীৰিকভাৱে অক্ষমো আছিল। সেই ঘৰটোৰ ভিতৰখন বহুত ডাঙৰ আছিল। ঘৰটোত বহুত কোঠালি আছিল আৰু তাত এটা সৰু ৰুম আছিল। সেইটো চকীদাৰজনৰ ৰুম আছিল। এটা সৰু ল'ৰাক মই অফিচ ৰুমৰ কথা সুধিলোঁ আৰু সি মোক সন্মুখৰ কোঠাটোৰ ফালে আঙুলিয়াই দিলে। অফিচ ৰুমৰ ভিতৰত মেডাম এগৰাকী বহি আছিল। মই তেওঁৰ অনুমতি লোৱাত তেওঁ হাঁহি এটা মাৰি ক'লে যে আহক। মই তেওঁক ক'লোঁ যে মই এটা কামৰ বাবে আহিছোঁ। তেওঁ মোৰ নাম আৰু পঢ়া-শুনা সুধিলে। মই সকলো কথা ক'লোঁ আৰু ঠিকেই আছে বুলি ক'লে তেওঁ। আপুনি কাইলৈৰ পৰা আহিব। লগতে তেওঁ এই বুলি ক'লে যে আমাৰ ইয়াত কাম কৰা লেডিজসকল ইয়াতে থাকে। দেওবাৰেহে ঘৰত থাকিব পাৰে। গতিকে আপোনাৰ ক্ষেত্ৰতো একে নিয়ম হ'ব। মই এই কথা শুনি বৰ চিন্তাত পৰিলোঁ। মোক কাম এটাৰ অতি প্ৰয়োজন, গতিকে মই কামটো কৰিবই লাগিব। কিন্তু মাক কেনেকৈ ঘৰত অকলে এৰি যাম, সেই চিন্তা মোৰ মনলৈ আহিব ধৰিলে। যিহেতু মাৰ গাটো ভাল নহয়, মই মেডামক ক'লোঁ যে মই প্ৰতিদিনে আহিব নোৱাৰোঁ। তেওঁ ক'লে যে ল'ৰা-ছোৱালীৰ সময়মতে খোৱা আৰু যত্ন লোৱা দায়িত্ব তোমাৰ, গতিকে তুমি ইয়াত থাকিব লাগিব। তোমাৰ বাহিৰে আন দুজনী ছোৱালী আছে, কিন্তু তেওঁলোকৰ কাম বেলেগ। ২-৪টা কথা পাতি মই তাৰ পৰা নিজৰ ঘৰলৈ আহিলোঁ। তাত থাকিবলৈ মোৰ কোনো আপত্তি নাছিল, কিন্তু মোৰ মাৰ বাবে চিন্তা হৈছিল।
ঘৰলৈ আহোঁতে মায়ে মোক সুধিলে, কি হ'ল, তুমি চাকৰি এটাৰ বাবে গৈছিলা, চাকৰিটো পালানে? মাক সকলো কথা ক'লোঁ। মায়ে ক'লে, যদি এই কামটো ভাল লাগে আৰু টকাও ভাল দিয়ে তেন্তে তুমি এই কামটো কৰিব পাৰা, মোৰ বাবে চিন্তা নকৰিবা। মই অকলে থাকিব পাৰিম। মই তেওঁক কৈছিলোঁ যে তোমাৰ গাটো ভাল নহয়, তুমি কেনেকৈ ভাত ৰান্ধি খাবা? মায়ে কৈছিল, চিন্তা নকৰিবা, মই নিজৰ যত্ন ল'ম। মই নিজে খাদ্য ৰান্ধিম, কাৰণ মই গোটেই দিনটো এনেয়ে থাকোঁ। আগতকৈ মই বহুত সুস্থও হৈছোঁ, গতিকে তুমি চিন্তা কৰিব নালাগে। মই ক'লোঁ, ঠিক আছে, নিজৰ যত্ন ল'বা আৰু সময়মতে ঔষধ খাবা। তাৰ পাছত মই মোৰ ৰুমলৈ আহিলোঁ আৰু মই মোৰ আলমাৰীৰ পৰা কাপোৰ কেইযোৰমান উলিয়াই বেগত ভৰালোঁ আৰু লগতে কিছুমান প্ৰয়োজনীয় বস্তুও ল'লোঁ। পিছদিনা মাৰ পৰা বিদায় লৈ অনাথ আশ্ৰমলৈ গ'লোঁ। তালৈ গৈ প্ৰথমে মেডামক লগ ধৰিলোঁ। তেওঁক মোক মোৰ কামৰ বিষয়ে বুজাই দিলে আৰু লগতে মোৰ কোঠাটোও দেখুৱাই দিলে। মোৰ ৰুমলৈ গ'লোঁ আৰু মোৰ বস্তুবোৰ থলোঁ। ৰুমটোত বাকী 3জনী ছোৱালীও থাকে যদিও সেই সময়ত কোঠাটোত কোনো নাছিল। মই অলপ সময় জিৰণি লৈ বাহিৰত ওলাই আহিলোঁ। বাহিৰত ইয়াত কাম কৰা ছোৱালীকেইজনীক লগ পাইছিলোঁ। মই ছোৱালীকেইজনীৰ লগত চিনাকি হ'লোঁ। এজনীৰ নাম ৰূপা, আন দুজনীৰ নাম নেহা আৰু ৰুবি। আমি ল'ৰা ছোৱালীৰ লগত খেলিবলৈ আৰম্ভ কৰিলোঁ। দুপৰীয়াৰ আহাৰ খোৱাৰ সময় হ'ল। তাত এটা কোঠা আছিল য'ত ল'ৰা ছোৱালীয়ে আহাৰ খাইছিল। আমি ল'ৰা ছোৱালীক সেই কোঠাটোলৈ লৈ গৈ ল'ৰা ছোৱালীক খুৱাই দিলোঁ। তাতেই এগৰাকী আণ্টিয়ে খাদ্য ৰান্ধিবলৈ আহিছিল আৰু ৰন্ধাৰ পিছত তেওঁ গুচি গৈছিল। 2 টাইম খাদ্য ৰন্ধা আৰু পুৱাৰ ব্ৰেকফাষ্ট ৰন্ধাটো তেওঁৰ দায়িত্বত আছিল। ল'ৰা ছোৱালীক পঢ়োৱাৰ দায়িত্ব নেহা আৰু ৰুবিৰ আছিল। মোৰ দায়িত্বত আছিল ল'ৰা ছোৱালীক খোৱা আৰু শোৱাত চকু দিয়া। মই ইয়াত ভাল সময় পাৰ কৰিছিলোঁ। ল'ৰা ছোৱালীবোৰে গোটেই দিনটো খেল ধেমালি কৰিছিল আৰু লগতে পঢ়া শুনাও কৰিছিল। কিন্তু ল'ৰা ছোৱালীবোৰক শিকাবলৈ তেওঁলোক অলপ কঠোৰ হ'ব লগা হৈছিল। মই ইয়াত সকলোৰে লগত ভাল বন্ধুত্ব গঢ়ি তুলিছিলোঁ। মই এটা কথা লক্ষ্য কৰিছিলোঁ যে সদায় একোটা ল'ৰা ছোৱালীক আশ্ৰমত অনা হৈছিল আৰু প্ৰতিদিনে একোটা ল'ৰা ছোৱালীক একোটা পৰিয়ালে এডপ্ট কৰিছিল। ইয়ালৈ অনাথ ল'ৰা ছোৱালীক অনা বহু লোক আছিল, যাতে সিহঁতে ভালদৰে যত্ন পায় আৰু পঢ়ি শুনি ভাল মানুহ হ'ব পাৰে। মেডামে ল'ৰা ছোৱালীবোৰৰ বহুত ভাল যত্ন লৈছিল। তেওঁৰ বাবেই ল'ৰা ছোৱালীবোৰে থাকিবলৈ এখন ঘৰ পাইছিল আৰু ইয়াত মেডামে ল'ৰা ছোৱালীক সকলো বস্তুৰ যোগান ধৰিছিল। মেডামৰ অভ্যাস বহুত ভাল আছিল। এদিন প্ৰায় 10 বা 12 বছৰীয়া এজনী সৰু ছোৱালী ইয়ালৈ আহিছিল। তাইৰ হাত এখন বেয়া আছিল। তাই অহাৰ পৰা বহুত ভয় খাই আছিল আৰু কাৰো লগত কথা নাপাতিছিল। তাই খাদ্যও ভালদৰে খোৱা নাছিল। মই নিজেই আহাৰ খুৱাই দি সুধিলোঁ যে তুমি কাৰো লগত কথা নাপাতা কিয়? কিন্তু তাই একো উত্তৰ নিদিলে। মই সদায় তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। তাই লাহে লাহে মোৰ লগত এটা দুটা কথা ক'বলৈ ধৰিলে। এতিয়া যেন তাইৰ মোৰ লগে লগে থাকিবলৈ ভাল পাইছিল। তাইৰ নাম পৰি আছিল। মই সকলো ল'ৰা ছোৱালীকে ভাল পাইছিলোঁ আৰু মৰম কৰিছিলোঁ, কাৰণ শিশুৰ অন্তৰখন অতি দুৰ্বল। সৰু সৰু কথাবোৰে সিহঁতৰ অন্তৰত বৰ দুখ দিয়ে। এদিন সেই ছোৱালীজনীয়ে বৰ অস্থিৰ হৈ মোৰ ওচৰলৈ আহি ক'লে, দিদি, তুমি মোৰ ঠাইত শুবা, মই বহুত দুখ পাওঁ। তাইক সুধিলোঁ, তোমাৰ বিচনাখনত কি সমস্যা হয়? তাই মাত্ৰ ক'লে, দিদি, তুমি মোৰ ঠাইত শুবানে? মোৰ বহুত বিষ হয়। মই ক'লোঁ, ঠিক আছে, চিন্তা নকৰিবা, মই কিবা এটা কৰিম। ভাবিছিলোঁ কোনোবা দুষ্ট ল'ৰা ছোৱালী তাইক আমনি কৰিব পাৰে। সেইবাবে তাই মোক ঠাই সলনি কৰিবলৈ কৈছে। মই ৰূপাক তাইৰ ঠাই সলনি কৰিবলৈ ক'লোঁ আৰু মই গৈ ল'ৰা ছোৱালীৰ লগত বহিলোঁ। আমাৰ ৰুমটো ল'ৰা ছোৱালীবোৰৰ ৰুমৰ পৰা অলপ দূৰত আছিল। আশ্ৰমত 50-60টামান ল'ৰা ছোৱালী আছিল। ল'ৰাৰ বাবে বেলেগ ৰুম আৰু ছোৱালীৰ বাবে বেলেগ ৰুম। মেডামে
নিজেই ল'ৰা ছোৱালীবোৰৰ প্ৰতিটো সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিছিল। আমি ৰাতিৰ আহাৰ খাই নিজৰ নিজৰ ৰুমত গৈ শুই পৰিলোঁ। পিছদিনা শুই উঠি মই মোৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। যেতিয়া দুপৰীয়াৰ আহাৰ খোৱাৰ সময় হ'ল, মই পৰীৰ ওচৰলৈ গৈ তাইক সুধিলোঁ, আজি তুমি ভালকৈ টোপনি গৈছিলানে? আজিতো মই তোমাৰ বিচনা সলনি কৰাই দিছিলোঁ। কিন্তু তাই বাকী কেইদিনৰ দৰে আকৌ ক'লে, দিদি মোৰ ঠাইত শুবা, মই বহুত দুখ পাওঁ। মই ভাবিলোঁ তাইৰ কি এনেকুৱা বিষ হয়, হয়তো তাই ইয়াত থাকিব নিবিচাৰে, সেইবাবে তাই মোক এই কথা কয়। কিন্তু পিছত আকৌ ভাবিছিলোঁ যে তাই ইয়াত কি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি মই প্ৰমাণ চাম, পৰীয়ে মিছা কৈছে নে সঁচা কথা কৈছে। তাৰপিছত ৰাতি মই পৰীৰ ওচৰলৈ গ'লোঁ। মই পৰীক মোৰ কোঠাৰ বিচনাত শুব দিলোঁ আৰু এখন বেডশ্বীট গাত উৰি মই গৈ তাইৰ ঠাইত শুই পৰিলোঁ। অলপ পিছত মোৰ টোপনি আহিল। টোপনি অহা বেছি সময় নহ'ল। মোৰ এনে লাগিল যেন কোনোবাই মোৰ ভৰি দুখন চুইছে। বেডশ্বীটৰ ভিতৰত ভৰি দুখন সুমুৱাই আনিলোঁ। তাৰ পিছত হঠাৎ মোৰ ভৰিত এটা বিন্ধা লাগিল। বেডশ্বীটখনৰ তলৰ পৰা মুখখন উলিয়াই দেখিলোঁ তাত কিছুমান মানুহ আছিল আৰু ইজনে সিজনৰ লগত কথা পাতি আছিল। যদিও মই সিহঁতক ভালদৰে দেখা নাপালোঁ, তাৰ আগতেই মই অজ্ঞান হৈ পৰিলোঁ। যেতিয়া মই পুৱা সাৰ পালোঁ, মই মোৰ ঠাইত শুই আছিলোঁ। মোৰ চকু দুটা ৰঙা হৈ পৰিছিল। মই অলপ অসুস্থ হৈ পৰিছিলোঁ। ব্ৰেকফাষ্ট খাই মই সদায়ৰ দৰে কাম কৰিবলৈ ধৰিলোঁ, কাৰণ ৰাতিটোৰ কথা মোৰ একো মনত নাছিল। পৰীয়ে মোৰ ওচৰলৈ আহি মোক সুধিবলৈ ধৰিলে, দিদি তুমিও দুখ পাইছিলা নেকি? মই তাইক ক'লোঁ যে মই একো কষ্ট অনুভৱ কৰা নাই, তুমি মাত্ৰ মোক অজুহাত দেখুৱাইছা। আজিৰ পৰা তুমি নিজৰ ঠাইতে শুবা আৰু এতিয়াৰ পৰা মোক এনেকুৱা কথা নক'বা। মোৰ কথা শুনি তাই দুখ মনেৰে নিজৰ ৰুমত গুচি গ'ল। মই ভাবিবলৈ ধৰিলোঁ যে ৰাতিৰ কথাটো মোৰ কিয় মনত নাই। পিছদিনা ৰবিবাৰ। ৰাতিপুৱা মই মোৰ মাক লগ কৰিবলৈ ঘৰলৈ গৈছিলোঁ। ঘৰ পাওঁতে মায়ে মোক দেখি আনন্দিত হ'ল আৰু মোক মোৰ চাকৰিৰ কথা সুধিবলৈ ধৰিলে। তাত মই সুখী নে? বেছি কাম কৰিব নালাগেতো? বহুত কথা মায়ে সুধিব ধৰিলে। মই মাক তাৰ সকলো কথা ক'লোঁ আৰু খৰচৰ বাবে টকাখিনি মাৰ হাতত তুলি দিলোঁ। মা বৰ সুখী হ'ল আৰু মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। পিছদিনা মই অনাথ আশ্ৰমলৈ গ'লোঁ। গৈ পাই মই নিজৰ কাম কৰিবলৈ ধৰিলোঁ। সন্ধিয়া যেতিয়া আমি ৰাতিৰ আহাৰ খাবলৈ গৈছিলোঁ, মই ৰূপাক পৰীৰ কথা সুধিলোঁ। তাই ক'লে, এহাল মানুহে পৰীক এডপ্ট কৰিছে। তেওঁলোকে কালিয়ে তাইক লৈ গ'ল। মোৰ শুনি বৰ দুখ লাগিল, কাৰণ মই পৰীক বহুত ভাল পাইছিলোঁ। কিন্তু এটা কথা ভাবি ভাল লাগিল, তাই মাক দেউতাকৰ মৰম পাব আৰু এতিয়া তাই ভালদৰে পঢ়া শুনা কৰি পিছৰ জীৱনত কিবা এটা হ'ব পাৰিব। মই তাইক বহুত মিছ কৰিছিলোঁ, কিন্তু মই নিজকে আন ল'ৰা ছোৱালীৰ লগত ব্যস্ত কৰি ৰাখিছিলোঁ। ইয়াৰ এটা কথাই মোক বহুত আচৰিত কৰিছিল। ইয়ালৈ প্ৰতিদিনে বহু ল'ৰা ছোৱালী আহিছিল আৰু প্ৰতিদিনে বহু শিশুক এডপ্ট কৰি লোৱা হৈছিল। আগতে মানুহে অনাথ ল'ৰা ছোৱালীক এডপ্ট কৰিব নিবিচাৰে আৰু নিলেও বন কৰা হিচাপে ৰাখে। কিন্তু ইয়াত প্ৰতিদিনে প্ৰতিজন ব্যক্তিয়ে সন্তানটোক নিজৰ সন্তান হিচাপে লৈছিল। এই কথাটোৱে মোক বৰ অশান্তি দিছিল। ইয়াৰ আঁতিগুৰি জানিবলৈ মোৰ বৰ ইচ্ছা গৈছিল, কিন্তু মোৰ চাকৰিটো বিপদত পৰিব বুলি মই মনে মনে থাকিলোঁ। এদিন ৰূপাক সুধিলোঁ, ইমানবোৰ এডপশ্যন কেনেকৈ হয়? সচৰাচৰ মানুহে দেখোন অনাথ ল'ৰা ছোৱালীক ল'বও নিবিচাৰে। ৰূপাই ক'লে, মেডাম বৰ ভাল, তেওঁ বহুত মানুহক চিনি পায়, সেইবাবেই ইয়াত এডপশ্যন বেছি হয়। আৰু যিয়েই নহওক, পৃথিৱীত বেয়া মানুহৰ লগতে ভাল মানুহো আছে। হয়তো ভগৱানে তেওঁলোকৰ অন্তৰত এই অনাথ ল'ৰা ছোৱালীবোৰৰ প্ৰতি মৰমৰে ভৰাই থৈছে। মই তাইৰ কথা শুনি নিমাত হৈ পৰিলোঁ। বহুদিন হ'ল মই ইয়াত কাম কৰা। ল'ৰা ছোৱালীবোৰৰ প্ৰতিদিনে আহি থাকিল আৰু গৈ থাকিল। এদিন 13 বছৰমান বয়সৰ এজনী ছোৱালী মোৰ ওচৰলৈ আহি ক'লে, বাইদেউ মোৰ বিচনাত মই নাথাকোঁ, মই বহুত দুখ পাওঁ।
তাইৰ এই কথা শুনি মোৰ মনটো বেয়া লাগিল। মই আচৰিত হলোঁ, কাৰণ পৰীয়েও মোক একেখিনি কথাই কৈছিল। মই তাইক মৰমৰে সুধিলোঁ, মইনা, তোমাক কোনোবাই মাৰে নেকি? কান্দি কান্দি তাই মোক ক'লে যে তাইৰ এনে অনুভৱ হয় যে তাইক কোনোবাই বেজী দিছে। তাৰ পিছত তাইৰ একো মনত নাথাকে। ৰাতিপুৱা হ'লে তাইৰ গোটেই শৰীৰটো বিষ হয়। মোৰ মনলৈ এনে কথা আহিল যিটো মই নিজেই বিশ্বাস কৰিব পৰা নাই। এনে কাম কোনে কৰিব পাৰে? ইয়াততো ল'ৰা ছোৱালীবোৰৰ প্ৰতিটো বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰ পিছতো কাৰ এনে কুকৰ্ম কৰিবৰ সাহস? মই ছোৱালীজনীক মোৰ কোঠাত লৈ আহিলোঁ আৰু ভিতৰৰ পৰা দৰজাখন বন্ধ কৰি দিলোঁ। তাৰ পিছত তাইৰ কাপোৰ খুলি দেখিলোঁ তাইৰ শৰীৰটোত কিছুমান দাগ আছে। মোৰ বুজিবলৈ বাকী নাথাকিল যে তাইৰ লগত কি হৈছে। মই তাইক কৈছিলোঁ, চিন্তা নকৰিবা, ৰাতি তোমাৰ লগত মই শুই থাকিম। আৰু এইখিনি কথা এতিয়া কাকো নক'বা। সেই ছোৱালীজনীৰ এই অৱস্থাটো দেখি মোৰ কান্দিবলৈ মন গৈছিল, কিন্তু নিজকে শান্ত কৰিলোঁ আৰু মনতে ভাবিছিলোঁ যে এই ছোৱালীজনীৰ লগত যিয়েই অন্যায় কৰিলে মই তাক আজি ধৰা পেলাম আৰু শাস্তি দিম। যেতিয়া ৰাতি হ'ল, মই সেই ছোৱালীজনীৰ পৰা অলপ আঁতৰত শুই পৰিলোঁ। মাজনিশা ৰাতি 2 মান বাজিছিল। তাৰ পিছত কোনোবাই দুৱাৰখন খুলি দিয়াৰ শব্দ শুনিলোঁ। যেতিয়া মই গোপনে বিচনা চাদৰৰ আঁৰৰ পৰা চালোঁ, 2জন মানুহ ছোৱালীজনীৰ ফালে আহি আছিল আৰু তাইৰ মুখখনত সোপা দি তাৰ পিছত বেজী দিলে। কিছু সময়ৰ পাছত তাইক কোলাত লৈ ৰুমৰ পৰা ওলাই গ'ল। মই খৰধৰকৈ মোৰ ঠাইৰ পৰা উঠি আহিলোঁ আৰু মানুহ 2জনৰ পিছা কৰিবলৈ ধৰিলোঁ। এই মানুহ 2জনেই অনাথ ল'ৰা ছোৱালীক ইয়ালৈ আনিছিল। মই ভাবিছিলোঁ যে মই এই কথা মেডামক ক'ম, কিন্তু যেতিয়ালৈকে মই মেডামক বিচনাৰ পৰা উঠাই সকলো কথা ক'ম, তেতিয়ালৈকে তেওঁলোক গুচি যাব। গতিকে মই মেডামক নজনাই সিহঁতৰ পিছা কৰিবলৈ ধৰিলোঁ। মই দেখি আচৰিত হ'লোঁ যে চকীদাৰজনে সিহঁতক ওলাই যাবলৈ গেটখন খুলি দিলে। তেতিয়া মই বুজিলোঁ যে চকীদাৰ আৰু মেডাম এই সকলোবোৰৰ লগত জড়িত হৈ আছে। লগে লগে চকীদাৰজনে গেটখন বন্ধ কৰি দিলে। তেতিয়া মই আন এখন গেটৰে বগাই বাহিৰলৈ ওলাই আহিলোঁ। মোৰ আগে আগে সেই মানুহ 2জনক পাৰ হৈ যোৱা দেখিলোঁ। মই তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰিলোঁ। অনাথ আশ্ৰমৰ পৰা অলপ আঁতৰত আগুৱাই গৈ এটা ঘৰ আছিল, য'ত কোনো মানুহ নাছিল। মানুহ 2টাই সেই ঘৰটোত সোমাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। মই ভিতৰলৈ সোমাবৰ বাবে ঘৰৰ চাৰিওফালে চালোঁ, কোনোবাখন দুৱাৰ খোলা আছে নেকি। গোটেই ঘৰটো ঘূৰি মই এখন আধা ভগা দৰজা দেখা পালোঁ। মই জঁপিয়াই ভিতৰলৈ সোমাই গ'লোঁ। গোটেই ঘৰৰ ভিতৰখন আন্ধাৰ আছিল। মই দেখিলোঁ এটা কোঠাৰ লাইট জ্বলি আছিল। সেই কোঠাটোৰ ফালে যাওঁতে তাৰ দুৱাৰখনো ভিতৰৰ পৰা খিলি মাৰি থোৱা আছিল। মই খিৰিকীৰে জুমি চালোঁ। হে ভগৱান, কি দেখিলোঁ! মোৰ মূৰটো ঘূৰাই গ'ল। মানুহ 2জনৰ এজন থিয় হৈ আছিল আৰু আনজনে ছোৱালীজনীৰ লগত বেয়া কাম কৰি আছিল। আৰু ছোৱালীজনী বস্ত্ৰহীন আৰু অচেতন হৈ মজিয়াত পৰি আছিল। মই একো নাভাবি চিঞৰি উঠিলোঁ, ছোৱালীজনীক এৰি দে, নহ'লে মই পুলিচক ফোন কৰিম। মোৰ ফালে চাই থিয় হৈ থকা মানুহজনে ক'লে, তুমি ইয়াত কেনেকৈ আহিছা? ইয়াৰ পৰা ওলাই যোৱা। মই ক'লোঁ, ছোৱালীজনীক এৰি দে। দৰজাখনৰ ওচৰলৈ আহি গাৰ জোৰেৰে ঢকিয়াবলৈ ধৰিলোঁ। হঠাৎ পাছফালৰ পৰা মোৰ মূৰত কোনোবাই কোব মাৰিলে আৰু মই অচেতন হৈ পৰিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, মই নিজকে হাত ভৰি বন্ধা অৱস্থাত এটা বন্ধ ৰুমৰ ভিতৰত পালোঁ। মই থিয় হ'ব চেষ্টা কৰিও বিফল হ'লোঁ। অলপ সময় পিছত এজন মানুহ ভিতৰলৈ আহিল। তেওঁ মোৰ বাবে খাদ্য আনিছিল। মই তেওঁক মোক এৰি দিবলৈ ক'লোঁ আৰু মই কাকো নকওঁ বুলি ক'লোঁ। তেওঁ হাঁহিবলৈ ধৰিলে আৰু মোক ক'লে, প্ৰথমতে দেখোন বহুত জঁপিয়াই আছিলা, সকলো অহংকাৰ এতিয়া ক'ত গ'ল? মই তাৰ কথা শুনি বহুত কান্দিবলৈ ধৰিলোঁ। এই সময়ত মই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ হাত ভৰি বান্ধি থোৱা আছিল। সি বৰ বিপজ্জনক আৰু নিষ্ঠুৰ আছিল। সি মোৰ লগত যিকোনো কাম কৰিব পাৰে। মানুহটোৱে মোক ক'লে, খানা খাই লোৱা,
কান্দিবলৈও শক্তিৰ প্ৰয়োজন হ'ব। তাৰ পিছত মোৰ হাতৰ ৰছী খুলি দি মোৰ হাতত খাদ্যৰ থালখন দি তাৰ পৰা গুচি গ'ল। মই সেই খাদ্য স্পৰ্শ কৰা নাছিলোঁ, কাৰণ কি ঠিক মোক ৰাস্তাৰ পৰা আঁতৰোৱাৰ বাবে আহাৰত বিষ মিহলাব পাৰে। যিহেতু মই সিহঁতৰ সকলো সত্য জানিলোঁ, হঠাতে মোৰ পৰীৰ কথা মনত পৰিল। মোৰ বহুত দুখ লাগিছিল। বেচেৰী ছোৱালীজনীয়ে কিমান কষ্ট সহ্য কৰিব লগা হৈছিল। মই তাইৰ কথা বিশ্বাস নকৰি বৰ ডাঙৰ ভুল কৰিলোঁ। ভগৱানে সিহঁতক কেতিয়াও ক্ষমা নকৰে। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে মেডামো এই সকলোবোৰৰ লগত জড়িত হ'ব। মই ভাবিছিলোঁ যে মই ইয়াৰ পৰা যিকোনো প্ৰকাৰে ওলাই আহিব লাগিব, নহ'লে এই মানুহবোৰে মোকো মাৰি পেলাব। মই ভৰি দুখনৰ ৰছী খুলি দুৱাৰখন খুলিব গ'লোঁ, কিন্তু দুৱাৰত বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল। মই কোঠাটোৰ চাৰিওফালে চাই অলপ ওপৰত এখন খিৰিকী দেখা পালোঁ, কিন্তু খিৰিকীখন মই লগ নাপালোঁ। ৰুমটোৰ ভিতৰত কিবা ভৰাই থোৱা কিছুমান ডাঠ কাগজৰ বাকচ আছিল। মই বাকচবোৰ ইটোৰ ওপৰত সিটো উঠাই তাৰ ওপৰত উঠি খিৰিকীৰে বাহিৰলৈ চালোঁ। বাহিৰত তেতিয়া কোনো নাছিল। গ্লাছ ভাঙি খিৰিকীৰে জঁপিয়াই ওলাই আহিলোঁ। জঁপিয়াই পৰাৰ বাবে ভৰিখনত আঘাত পাইছিলোঁ। লেঙেৰাই লেঙেৰাই গেটৰ ফালে গ'লোঁ। ভাগ্যে গেটখনৰ তলা মৰা নাছিল। তাৰ পিছত তাৰ পৰা মই ওলাই আহিলোঁ আৰু আগলৈ অনাথ আশ্ৰমৰ গেটখনতে চকীদাৰজন আছিল। সি নেদেখাকৈ মই লুকাই তাৰ পৰা পুলিচ ষ্টেচনলৈ গ'লোঁ। পুলিচক ঘটি থকা সকলোবোৰ কথা কোৱাটো অতি প্ৰয়োজনীয়। তাৰ পৰা থানাখন যথেষ্ট দূৰত আছিল আৰু মই খোজকাঢ়ি গ'লোঁ। আধা ঘণ্টা খোজকাঢ়ি গৈ থানা পালোঁ। অলপ সময় ৰৈ থাকিব লগা হ'ল। তাত বহি থকা মানুহবোৰক লৈ মোৰ ভয় লাগিছিল, কাৰণ তাত সকলো অপৰাধী আছিল। মই ইন্সপেক্টৰক সকলো কথা ক'লোঁ। ইন্সপেক্টৰ ছাৰে ক'লে, আপোনাৰ এই সকলোবোৰ কথাৰ কিবা প্ৰমাণ আছে নেকি? মই নাই বুলি ক'লোঁ। তেওঁ ক'লে, আপুনি কোৱা কথা আমি কেনেকৈ মানি ল'ম? হয়তো আপুনি মিছা কথা কৈছে আৰু সেই মানুহবোৰক ফান্দত পেলাব বিচাৰিছে। মই ছাৰক ক'লোঁ, মই কিয় মিছা ক'ম? এইবোৰৰ পৰা মোৰ কি লাভ হ'ব? মই মাত্ৰ অনাথ ল'ৰা ছোৱালীবোৰক বচাব বিচাৰোঁ। মই আদালতত সাক্ষী দিবলৈও সাজু আছোঁ। মোৰ সকলো কথা শুনি ছাৰে কিছু সময় ভাবিলে আৰু তাৰ পাছত FIR লিখিলে আৰু তেওঁ মোক ক'লে যে তেওঁলোকে আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে সাৱধানে থাকিব। তাৰ পৰা ঘৰলৈ গৈ মোৰ আৰু মাৰ কিছুমান প্ৰয়োজনীয় বস্তু লৈ মাক লগত লৈ চহৰত থকা মোৰ বান্ধৱী এজনীৰ ঘৰলৈ গুচি আহিলোঁ। মায়ে মোক সুধিলে, তোমাৰ এই অৱস্থা আৰু ইমান খৰখেদাকৈ ক'ত যোৱা? মই ক'লোঁ, তুমি আগতে ব'লা, বাটত গোটেই কথাটো ক'ম। তাৰ পিছত মই মাক বাটত গোটেই কথাটো ক'লোঁ। তেওঁ মোক প্ৰশংসা কৰিবলৈ ধৰিলে। দুদিন পাছত পুলিচ বিষয়া দুজনে ৰূপ সলনি কৰি অনাথ আশ্ৰমত গ'ল। মেডামক ক'লে যে এজনী 13-14 বছৰীয়া ছোৱালী লাগে আৰু সেই ছোৱালীজনী বিদেশলৈ লৈ যোৱা হ'ব আৰু বিক্ৰী কৰা হ'ব, যাৰ বাবে তেওঁলোকে মেডামক ধন দিবলৈ সাজু আছে। মেডাম মান্তি হ'ল আৰু কথা পাতি থাকোঁতে তেওঁ এইটোও ক'লে যে যদি আপুনি আৰু ছোৱালী বিচাৰে তেন্তে পাই যাব। আমি আমাৰ ল'ৰা ছোৱালীবোৰৰ লগত সকলো ধৰণৰ কাম কৰিব পাৰোঁ। পুলিচে সকলো ৰেকৰ্ডিং কৰি আছিল। পিছদিনা পুলিচৰ এটা দল আশ্ৰমত উপস্থিত হ'ল। মেডাম, ৱাচমেন আৰু সেই দুজন মানুহক গ্ৰেপ্তাৰ কৰিলে। তাত কাম কৰা ছোৱালীকেইজনীয়ে এই সকলোবোৰৰ বিষয়ে একো নাজানিছিল। মেডামৰ কোঠাটো তালাচী চলোৱাত সময়ত তেওঁৰ বিৰুদ্ধে বহুত প্ৰমাণ পোৱা গৈছিল। লগতে আৰক্ষীয়ে মেডামৰ কাৰ্যালয়তো ড্ৰাগছ উদ্ধাৰ কৰিলে। আদালতত গম পোৱা গ'ল যে তেওঁ নিৰীহ শিশুক হত্যা কৰি আছে। ইয়াৰ উপৰিও নীলা ছবি নিৰ্মাণ কৰে যিবোৰ বিদেশত বিক্ৰী কৰে আৰু তাৰ পৰা তেওঁ কোটি কোটি টকা উপাৰ্জন কৰি আছিল। আৰু অনাথ আশ্ৰমৰ পৰা ল'ৰা ছোৱালীক এডপ্ট কৰিবলৈ অহা মানুহবোৰে নিজৰ সন্তান হিচাপে নিয়া নাছিল, বৰঞ্চ বিক্ৰী কৰিবলৈ লৈ গৈছিল। আৰু
মোক আবদ্ধ কৰি ৰখা মানুহ দুটাই ধুনীয়া আৰু অনাথ ল'ৰা ছোৱালী বিচাৰি আশ্ৰমলৈ আনিছিল, যাতে সিহঁতে নিজৰ ইচ্ছামতে ল'ৰা ছোৱালীবোৰৰ দ্বাৰা যিকোনো কাম কৰাব পাৰে। মই সিহঁতৰ বিপক্ষে আদালতত সাক্ষী দিলোঁ। মেডাম আৰু তেওঁৰ গ্ৰুপৰ সকলো সদস্যৰে জেল হ'ল। এতিয়া আদালতে সেই অনাথ আশ্ৰমৰ দায়িত্ব মোক দিলে। এতিয়া আগতকৈ তাত ল'ৰা ছোৱালীবোৰ বহুত সুখী। যদি কোনো দম্পতীয়ে ল'ৰা ছোৱালীক এডপ্ট কৰিবলৈ আহে, তেন্তে মই তেওঁলোকৰ সকলোখিনি তথ্য লোৱাৰ পিছতহে তেওঁলোকক শিশু এটা নিব দিওঁ। কাৰণ পৰীৰ কথাই মোক বৰ আমনি কৰে। যদি তাই কোৱা কথাবোৰ বিশ্বাস কৰিলোহেঁতেন, হয়তো তাইও আজি আমাৰ মাজত থাকিলহেঁতেন। এতিয়া নাজানো তাই ক'ত আছে আৰু কি অৱস্থাত আছে। মই তাইৰ বাবে কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ, তাই য'ত আছে ভালে কুশলে থাকক। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।